হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। তো আপোনালোক পুনৰ পৰা মোৰ ইউটিউব চেনেলক স্বাগতম জনালোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। তো গাইজ আমি যাই আছোঁ মনাৱলীটো নদী নামটো নাজানো, কিন্তু বঢ়িয়া ভিউ আহি আছে। তো আপোনালোক দেখিবলৈ চেষ্টা কৰি আছোঁ। তো চাওক, তো বঢ়িয়া ভিউ। তো আমি স্কুলৰ পৰা যাইছোঁ ফ্ৰেণ্ডবিলাকে পইচা তুলি 500 কৰি। তো ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ইমান দীঘলীয়া কৰা নাই, আমি আহি পালোঁ বৰ্তমান মনাৱলীত আছোঁ। তো বঢ়িয়া ভিউ আছে ভূটানৰ ওচৰতে। তো এইবিলাক চাওক, ভিউবিলাক বঢ়িয়া, মেঘবিলাক বঢ়িয়া হৈ আছে। লগতে গাড়ী বহুত মানুহ আহিছে পিকনিক খাব। তো লগতে আমিও গৈছোঁ। বহুত বঢ়িয়া, বহুত ধুনীয়া ভিউ, মুখেৰে ক'ব নোৱাৰোঁ। নদীৰ পানীটো বহুত ভাল, আমি খাই চাইছোঁ, বহুত ভাল লাগে। এইফালে আছে মেঘবিলাক চাওক, এইটো নদীৰ ওচৰত যাই আছোঁ আমি। তো ভিডিঅ'টো চাই থাকক। তো গাইছ, নদীটো চাওক ইমান ধুনীয়া। আকৌ পাহাৰৰ ওচৰৰ মানুহবিলাকে আছে, বহুত ধুনীয়া। মেঘ ঠেক পাহাৰ চব ধুনীয়া, কিন্তু পাহাৰৰ ওচৰত যাব নোৱাৰে কাৰণ ভূটান বৰ্ডাৰ আছে চাগে। তো এইবিলাক শিলবিলাক আমি গৈছোঁ, বহুত ভাল লাগিছে। আমি ফ্ৰেণ্ডছবিলাক গৈছোঁ, এতিয়া ইয়াতে দোহা আছে। তো আমি ইয়াতে গৈছিলোঁ, বহুত ভাল লাগে। বহুত মানে ধুনীয়া, এইটো বহুত ধুনীয়া হয় ফ্ৰেণ্ডছ। বহুত ধুনীয়া জেগা। আমি বহুত 34জন কিমান গৈছোঁ, মাষ্টাৰ এজন। তো এইটো ইণ্ডিয়া গেট হয় ভূটানৰ ওচৰত। তো ভূটান গেটখন দেখুৱাম অলপ পিছত। ফটো আছে, ভিডিঅ'টো নাই, ফটোহে আছে। তো ফটোটো দেখুৱাম এতিয়া। এইখানে ভূটান গেট বঢ়িয়া। ইপিনে আছে ভূটান গেট, ইফালে হ'ল ইণ্ডিয়া, মানে আছাম। আন্ধাৰ হ'ল আৰু এইটো ইণ্ডিয়া গেটখন। তো গাইছ, ভিডিঅ'টো এইখিনি আছিল। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব মাৰিব। দিয়া বাই।